মটৰ শ্ৰমিকৰ সন্তানক পঢ়াৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে খাৰুপেটীয়াত পূব মঙ্গলদৈ বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল সম্বৰ্ধনা অনুষ্ঠান। এইবুলি মেট্ৰিকত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মটৰ শ্ৰমিকৰ 4 সন্তানক সম্বৰ্ধনা জ্ঞাপন তথা কৃতি ছাত্ৰ-ছাত্ৰীজনক কিছু নগদ ধন আগবঢ়োৱাৰ উপৰিও এখনকৈ প্ৰমাণপত্ৰ আগবঢ়ায় মটৰ শ্ৰমিক সন্থাই। পূব মঙ্গলদৈ বেচৰকাৰী সন্থাৰ কাৰ্যকাৰী সভাপতি নাছিৰ আলী আৰু সাধাৰণ সম্পাদক জিয়াউল হকৰ সফল প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে সংস্থাটোৱে আয়োজিত কৰে এনেধৰণৰ এক সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিহুদিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আমিৰুল ইছলাম, জ্যেষ্ঠ সাংবাদিক ইমদাদুল ইছলাম, পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা আদি কৰি বহু গণ্যমান্য ব্যক্তি। এনেধৰণৰ সভা আয়োজন কৰি শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাক লৈ আমন্ত্ৰিত অতিথি হিচাপে ভাষণত শিক্ষা সম্পৰ্কে কিছু বক্তব্য প্ৰদান কৰাৰ উপৰিও মটৰ শ্ৰমিক সংস্থাৰ সদস্যসকলক এই ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়ায় অতিথিসকলে। আমি আচলতে যোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষকৈ আমাৰ মটৰ শ্ৰমিকৰ ল'ৰা ছোৱালী যিবিলাক সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক মাতি পূব মঙ্গলদৈ মটৰ শ্ৰমিক সন্থাৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনোৱাৰ লগতে আমি কিঞ্চিত ধনৰ টোপোলা প্ৰদান কৰিছোঁ। খাৰুপেটীয়া মটৰ শ্ৰমিক সন্থাৰ সম্পাদক জিয়াউল হক, কাৰ্যকৰী সভাপতি নাছিৰ আলী, সম্পাদক মতলেব আলী, কোষাধ্যক্ষ আমাৰ হৰমুজ আলী বোলে আলোচনা মৰ্মে বিশেষকৈ মটৰ শ্ৰমিকৰ ল'ৰা ছোৱালীক আমি উৎসাহিত কৰাৰ কাৰণে আগন্তুক প্ৰতিযোগিতামূলক কম্পিউটাৰৰ দিনত যাতে আমাৰ মটৰ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে আগবাঢ়ি যাব পাৰে। আমি যেনেকৈ মটৰ চলাইছোঁ, আমি চালক, আমি কিন্তু ইঞ্জিনিয়াৰ হ'ব পৰা নাই, ডক্টৰ হ'ব পৰা নাই, আমি কৰ্ম কৰি খাই আছোঁ। আমাৰ এটা উদ্দেশ্য যে আমি যদিও মটৰ শ্ৰমিক, যদিও মটৰ চালক, ড্ৰাইভাৰ হিণ্ডিমেন, আমাৰ ল'ৰা ছোৱালী যাতে গাড়ীত কাম কৰিব নালাগে, আমাৰ ল'ৰা ছোৱালী যাতে অন্ততঃ শিক্ষাৰ পোহৰ দেখা পায়, উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, সেই আশা লৈ ল'ৰা ছোৱালীক উৎসাহিত কৰাৰ কাৰণে আমি খাৰুপেটীয়া মটৰ শ্ৰমিক সন্থাৰ ফালৰ পৰা আজি এই সভাখন আহ্বান কৰিছিলোঁ, বিশেষকৈ মটৰ শ্ৰমিকৰ ল'ৰা ছোৱালীক উৎসাহিত কৰাৰ কাৰণে। আজি কেইজন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন? আমি আজি 4জন ছাত্ৰক সম্বৰ্ধনা জনাইছোঁ। বিগত মেট্ৰিক পৰীক্ষাত তেওঁলোকে ভাল ফলাফল প্ৰদান কৰিছে। এজনে পাইছে 82%, এজনে 78%। তেওঁলোকক আমি লিখা পঢ়াৰ কাৰণেও কিঞ্চিত সাহায্য প্ৰদান কৰিছোঁ, লগতে সম্বৰ্ধনা জনাইছোঁ। এইবাৰে প্ৰথম কৰিছে নেকি আপুনি? আমাৰ আচলতে আমি মটৰ শ্ৰমিকৰ সন্তানক কিছু পৰিমাণে আমি সহায় কৰোঁ, কিন্তু সম্বৰ্ধনা সভাৰ জৰিয়তে কোনোদিন কৰা নাছিলোঁ। এইবাৰ জিয়াউল হক সন্থাৰ সম্পাদক, নাছিৰ আলী বা হৰমুজ আলী তেওঁলোকে আলোচনা কৰি প্ৰথমবাৰৰ বাবে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি, বিশিষ্ট সাংবাদিকক আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীক বা অভিভাৱক উৎসাহিত কৰাৰ কাৰণে এইবাৰ উন্নত ধৰণৰ এইটো সম্বৰ্ধনা অনুষ্ঠানটো পতা হৈছে।